হেল্ল' ডিয়াৰ ভিউৱাৰ্ছ, মোৰ নাম হিফজুৰ ৰহমান আৰু আপোনালোকে চাই আছে জিনিয়াছ টিউটৰিয়েল পইণ্ট। আজিৰ পলিটিকেল ছায়েন্স ছিৰিজত আপোনালোকে চাব ক'ল্ড ৱাৰ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে অনুৰোধ জনাম আপোনালোকে যাতে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰে, আপোনালোকৰ বন্ধুসকলৰ সৈতে এই চেনেলটো নিশ্চয় যাতে শ্বেয়াৰ কৰে। আহক আমি উভতি যাওঁ আমাৰ মূল ভিডিঅ'ৰ টপিক হোৱাট ইজ ক'ল্ড ৱাৰ। ক'ল্ড ৱাৰ কি? যেতিয়া দুটা ৰাষ্ট্ৰই এটা ৰাষ্ট্ৰ আন এটা ৰাষ্ট্ৰৰ এগেইনষ্টত ডাইৰেক্ট মিলিটাৰী একশ্যন নোলোৱাকৈ যুদ্ধৰ ভাবুকি দি থাকে আৰু যুদ্ধৰ প্ৰস্তুতি চলাই থাকে, তেতিয়াই তাক কোৱা হয় ক'ল্ড ৱাৰ। ক'ল্ড ৱাৰ আচলতে আইডিঅলজিকেল ৱাৰ বিটুইন টু নেশ্যন। ইতিহাসৰ পাতত দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত USSR আৰু আমেৰিকাৰ মাজত চলা ৱাৰ লাইক চিটুৱেশ্যনক ক'ল্ড ৱাৰ বুলি জনা যায়। 1939ৰ পৰা 1945লৈ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ সংঘটিত হৈছিল দুই শিবিৰৰ মাজত, এলাইড ফ'ৰ্চ আৰু এক্সিছ পাৱাৰ। এক্সিছ পাৱাৰ লিড কৰিছিল জাৰ্মানী, ইটালী, জাপান, আৰু এলাইড ফ'ৰ্চ লিড কৰিছিল USA, USSR, ব্ৰিটেইন, ফ্ৰান্স আদি ৰাষ্ট্ৰ। পৃথিৱীৰ প্ৰায় সকলো দেশ এই শিবিৰৰ ফালৰ পৰা ছেকেণ্ড ৱৰ্ল্ড ৱাৰত অংশগ্ৰহণ কৰিছিল আৰু বিশ্বত বিস্তৰ ক্ষয় ক্ষতি সাধন কৰিছিল। বিভিন্ন তথ্যৰ পৰা দেখা গৈছে যে ছেকেণ্ড ৱৰ্ল্ড ৱাৰত 50 মিলিয়নৰ পৰা 70 মিলিয়ন মানুহৰ মৃত্যু হৈছিল। ছেকেণ্ড ৱৰ্ল্ড ৱাৰত দুই বিৰোধী মতাদৰ্শৰ দেশ USA আৰু USSRে একে শিবিৰৰ পৰাই অৰ্থাৎ এলাইড ফ'ৰ্চৰ পৰাই ছেকেণ্ড ৱৰ্ল্ড ৱাৰত এক্সিছ পাৱাৰৰ এগেইনষ্টত যুদ্ধ কৰিছিল আৰু দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ লগে লগে দুয়োখন মহাশক্তিয়ে নিজৰ নিজৰ আধিপত্য বিশ্বত প্ৰতিষ্ঠা কৰাৰ প্ৰতিযোগিতাত নামি গৈছিল। দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত কিয় USA আৰু USSRৰ মাজত ক'ল্ড ৱাৰৰ আৰম্ভণি হৈছিল সেই বিষয়ে জানিবলৈ হ'লে আমি উভতি যাব লাগিব 1945ৰ 6 আগষ্ট। হয়, 1945ৰ 6 আগষ্টত আমেৰিকাই জাপানৰ হিৰোশ্বিমাত আৰু 9 আগষ্টত জাপানৰ নাগাচাকিত পাৰমাণৱিক বোমা নিক্ষেপ কৰে। ইয়াৰ মাজতে USSRে কিন্তু 8 আগষ্টত জাপানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। গতিকে কণ্ট্ৰভাৰ্চি ষ্টাৰ্ট হয়, কাৰণ 1945ত ছেকেণ্ড ৱৰ্ল্ড ৱাৰ শেষ হোৱাৰ পৰ্যায়ত আহি গৈছিল। ইতিমধ্যে দুৰ্বল হৈ অহা জাপান আত্মসমৰ্পণ কৰাৰ কথা ইতিমধ্যে USSR আৰু USA দুয়ো ৰাষ্ট্ৰই গম পাইছিল আৰু USSRেও জাপানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। ইয়াৰ মাজতে আমেৰিকাই কিয় জাপানত নিউক্লিয়াৰ এটেক কৰিব লাগে এই লৈ USSR আৰু USAৰ মাজত মতানৈক্য সৃষ্টি হৈ গ'ল। গতিকে বিশ্বৰ চকুত স্পষ্ট হৈ গৈছিল যে আমেৰিকাই USSRৰ বৰ্ধিত সামৰিক আৰু অৰ্থনৈতিক শক্তিয়ে শংকিত কৰি তুলিছিল। এছিয়াত যাতে USSRে নিজৰ আধিপত্য বিস্তাৰ কৰিব নোৱাৰে তাৰ বাবে আমেৰিকাই জাপানত হিৰোশ্বিমা আৰু নাগাচাকিত নিউক্লিয়াৰ এটেক কৰিছিল, কাৰণ সেই সময়ত USSRৰ হাতত নিউক্লিয়াৰ ৱেপন নাছিল। গতিকে এনে বোমা নিক্ষেপ কৰি আমেৰিকাই নিজৰ সামৰিক ক্ষমতা প্ৰদৰ্শন কৰিলে। এই ঘটনাই দুই মহাশক্তিৰ মাজত পাৰস্পৰিক সংশয় আৰু বিশ্বাসহীনতাৰ মনোভাৱ বৃদ্ধি কৰিলে আৰু ই শীতল যুদ্ধৰ ইংগিতো বহন কৰিলে। আৰু যুদ্ধ শেষ হোৱাৰ লগে লগে দুয়ো মহাশক্তিৰ মাজত বিশ্বত নিজকে ছুপাৰ পাৱাৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰতিযোগিতা আৰম্ভ হ'ল আৰু বিশ্ব দুটা পাৱাৰ ব্লকত বিভক্ত হৈ গ'ল। এটা পাৱাৰ ব্লক নেতৃত্ব দিছিল আমেৰিকাই, আনটো পাৱাৰ ব্লক নেতৃত্ব দিলে USSRে। আৰু সেই সময়ত নতুনকৈ স্বাধীনতা লাভ কৰা ৰাষ্ট্ৰসমূহে দুই পাৱাৰ ব্লকৰ মাজৰ পৰা যিকোনো এটা পাৱাৰ ব্লকত জইন কৰাৰ এক অঘোষিত নিয়মত পৰিণত হৈ গ'ল। দুই মহাশক্তিয়ে বিশ্বত বিভিন্ন দেশৰ ওপৰত নিজৰ আধিপত্য বিস্তাৰ কৰাৰ উপৰিও অস্ত্ৰ প্ৰতিযোগিতা আৰু সামৰিক মিত্ৰজোঁট গঠনৰ প্ৰতিযোগিতাত নামি পৰে আৰু এনেদৰে লাহে লাহে ক'ল্ড ৱাৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিলে। এয়া আছিল ক'ল্ড ৱাৰ। থেংক ইউ ফৰ ৱাচিং জিনিয়াছ টিউটৰিয়েল পইণ্টছ ক'ল্ড। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব
শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, হেভ এ নাইচ ডে।